নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ দ্বিতীয়টো অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ কেইটামান অতি গুৰুত্বপূৰ্ণ চমু প্ৰশ্ন উত্তৰ আৰু যিকেইটা প্ৰশ্ন উত্তৰে তোমালোকক আগন্তুক কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰি উলিয়াইছোঁ। আহাচোন সেই প্ৰশ্ন উত্তৰ কেইটাৰ মাজলৈ আগবাঢ়ো। ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে কোন চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল, যাৰ উত্তৰটো হ'ব 1914 চনত। দ্বিতীয় প্ৰশ্নটো মহাত্মা গান্ধীৰ প্ৰকৃত নামটো কি, মোহনদাস কৰমচাঁদ গান্ধী। 3 নম্বৰ প্ৰশ্ন কোন চনত ৰুছ বিপ্লৱ সংঘটিত হৈছিল, 1917 চনত। 4 নম্বৰ প্ৰশ্নৰ মাজলৈ আগবাঢ়িছোঁ। 4 নম্বৰ প্ৰশ্ন কোন চনত গান্ধীজী লণ্ডনত আইন পঢ়িবলৈ গৈছিল, যাৰ উত্তৰটো হ'ব 1888 চনত। 5 নম্বৰ প্ৰশ্ন কোন চনত গান্ধীজী ওকালতি কৰিবলৈ দক্ষিণ আফ্ৰিকালৈ গৈছিল, যাৰ উত্তৰটো হ'ব 1893 চনত। 6 নম্বৰ প্ৰশ্ন গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰতিষ্ঠা কৰা সংগঠনটোৰ নাম কি, নাটাল ইণ্ডিয়ান কংগ্ৰেছ। 7 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 7 নম্বৰ প্ৰশ্ন গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰকাশ কৰা বাতৰি কাকতখনৰ নাম কি, যাৰ উত্তৰটো হৈছে ইণ্ডিয়ান অপিনিয়ন। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথমে ক'ত ব্যৱহাৰ কৰিছিল, উত্তৰটো দক্ষিণ আফ্ৰিকাত। সত্যাগ্ৰহ মানে কি, সত্যৰ প্ৰতি আগ্ৰহ অৰ্থাৎ সত্যনিষ্ঠা হৈ কাম কৰা। এবাৰ 10 নম্বৰ প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছোঁ। 10 নম্বৰ প্ৰশ্ন কোন চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল, 1919 চনত। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল, উত্তৰ 1919 চনৰ 13 এপ্ৰিল তাৰিখে। ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল, জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত। এইবাৰ 13 নম্বৰ প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছোঁ। আহাচোন 13 নম্বৰ প্ৰশ্নটোনো কি চাই লওঁ। 13 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত খিলাফত আন্দোলনৰ নেতা কোন কোন আছিল, মৌলানা চৌকত আলী আৰু মহম্মদ আলী। এইবাৰ 14 নম্বৰ প্ৰশ্ন অসহযোগ আন্দোলন কোন চনৰ পৰা কোন চনলৈ চলিছিল, যাৰ উত্তৰটো হ'ব 1920 পৰা 1922। 15 নম্বৰ প্ৰশ্ন গান্ধীজীয়ে অসহযোগ আন্দোলন কিয় বন্ধ কৰিছিল, চৌৰি চৌৰাৰ ঘটনাৰ বাবে। ইয়াৰ পিছৰ প্ৰশ্নটো কোন চনত চাইমন কমিশ্যন ভাৰতলৈ আহিছিল, 1928 চনত। ভাৰতবাসীয়ে চাইমন কমিশ্যনক কিয় বৰ্জন কৰিছিল, কমিশ্যনত এজনো ভাৰতীয় সদস্য নথকাৰ বাবে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশন পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰিছিল, যাৰ উত্তৰটো হ'ব 1929 চনৰ লাহোৰৰ অধিৱেশনত। এইবাৰ 19 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 19 নম্বৰ প্ৰশ্ন তোমালোকে স্ক্ৰীণত চোৱা ভালদৰে। 19 নম্বৰ প্ৰশ্ন 19 নম্বৰ প্ৰশ্ন কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰা হয়, অৰ্থাৎ পূৰ্ণ স্বৰাজ অনুসৰিহে স্বাধীনতা দিৱস এইটো 1930 চনৰ 26 জানুৱাৰীত। গান্ধীজীয়ে কোন তাৰিখে দাণ্ডী যাত্ৰা কৰিছিল, 1930 চনৰ 12 মাৰ্চত। গান্ধীজীয়ে দাণ্ডী যাত্ৰা ক'ৰ পৰা আৰম্ভ কৰিছিল, যাৰ উত্তৰটো হ'ব আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা। তাৰ পিছৰ প্ৰশ্নটো হৈছে অৰ্থাৎ 22 নম্বৰ প্ৰশ্ন। 22 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ সবৰমতীৰ পৰা দাণ্ডীলৈ কিমান দূৰ, যাৰ উত্তৰটো হৈছে 385 কিলোমিটাৰ। এইবাৰ 23 নম্বৰ প্ৰশ্ন সীমান্ত গান্ধী কোন, যাৰ উত্তৰটো হৈছে খান আব্দুল গফুৰ খা। খুদাই খিদম ডগাৰ শব্দৰ অৰ্থ কি, ঈশ্বৰৰ সেৱক। গান্ধী আৰণ চুক্তি কোন চনত সম্পূৰ্ণ হৈছিল, উত্তৰ 1931 চনৰ 5 মাৰ্চত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দ্বিতীয় ঘূৰণীয়া মেজমেলত জাতীয় কংগ্ৰেছৰ হৈ কোনে অংশগ্ৰহণ কৰিছিল, যাৰ উত্তৰটো হৈছে মহাত্মা গান্ধীয়ে 1931 চনত। কোন চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা হৈছিল, 1932 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো মুছলিম লীগে কোন চনত পাকিস্তান দাবী কৰিছিল, 1940 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো অৰ্থাৎ 29 নম্বৰ প্ৰশ্ন ব্যক্তিগত সত্যাগ্ৰহ কেতিয়া গ্ৰহণ কৰা হৈছিল, ইয়াৰ আন এটা নাম কি, যাৰ উত্তৰটো হৈছে 1940 চনত দিল্লীলৈ বলক সত্যাগ্ৰহ
30 নম্বৰ প্ৰশ্ন প্ৰথম গ্ৰেপ্তাৰ হোৱা ব্যক্তিগত সত্যাগ্ৰহীজনৰ কোন আছিল? আচাৰ্য বিনোৱা ভাবে। কোন চনত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল? 1942 চনত। তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ক্ৰিপছ মিছনক তিৰ্যকভাৱে কি বুলি কোৱা হয়? উত্তৰ এটা দেৱলীয়া বেংকৰ এখন দিন অকোলা চেক। কোন চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল? যাৰ উত্তৰটো হ'ব 1942 চনৰ আগষ্ট মাহত। 34 নম্বৰ প্ৰশ্ন দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল? যাৰ উত্তৰটো হ'ব 1939 চনৰ ছেপ্টেম্বৰ মাহত। 35 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 35 নম্বৰ প্ৰশ্ন ভাৰত ত্যাগ আন্দোলনৰ আন এটা নাম কি? যাৰ উত্তৰটো হৈছে আগষ্ট বিপ্লৱ। 36 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ভাৰত ত্যাগ আন্দোলনৰ সময়ত কৰিম কিম্বা মৰিম বাণীটো কোনে দিছিল? যাৰ উত্তৰটো হৈছে মহাত্মা গান্ধী। 37 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ভাৰতীয় জাতীয় সেনাবাহিনীৰ আন এটা নাম কি? আজাদ হিন্দ ফৌজ। 38 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। আজাদ হিন্দ চৰকাৰ কেতিয়া গঠন কৰা হৈছিল? যাৰ উত্তৰটো হৈছে 1943 চনত 21 অক্টোবৰ ছিংগাপুৰত। 29 নম্বৰ প্ৰশ্ন আজাদ হিন্দ ফৌজৰ মূল শ্লোগান কি আছিল? জয় হিন্দ। 40 নম্বৰ প্ৰশ্ন মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম কথাষাৰ কোনে কৈছিল? নেতাজী সুভাষ চন্দ্ৰ বসু। এবাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। কেবিনেট মিছন কোন চনত ভাৰতলৈ আহিছিল? 1942 চনত। কেবিনেট মিছনৰ সদস্য 3জন কোন কোন আছিল? উত্তৰ ষ্টকৰ্ট ট্ৰিপছ, পেথিক লৰেন্স আৰু AV আলেকজেণ্ডাৰ। মুছলিম লীগ কোন তাৰিখে প্ৰত্যক্ষ দাবী দিৱস পালন কৰা হয়? 1946 চনৰ 16 আগষ্টত। এইবাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? যাৰ উত্তৰটো হৈছে জৱাহৰলাল নেহেৰু। 45 নম্বৰ প্ৰশ্ন অৰ্থাৎ শেষ প্ৰশ্ন ভাৰত আৰু পাকিস্তানৰ মাজৰ ৰেখাডালক নাম কি? ৰেড ক্লিফ ৰেখা 1947 চনৰ 17 অক্টোবৰত গ্ৰহণ কৰা হয়। আজিলৈ আছিল এইখিনিয়ে প্ৰশ্ন উত্তৰ শিতান। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।